জীৱনৰ আটাইতকৈ দামী বস্তু হয় আপোনাৰ বৰ্তমান, যি যদি এবাৰ গুচি যায় তেন্তে আমি দুনিয়াৰ আটাইবোৰ সম্পত্তি দিও কিনিব নোৱাৰোঁ। আনৰ উপকাৰ নোহোৱাকৈ নিজৰ উপকাৰৰ কথা ভবাটো স্বাৰ্থপৰতা বুলি নকয়, সেয়া আমি নিজৰ জীৱনটোক দিয়া গুৰুত্বহে বুজায়। আমাক আমাৰ চিন্তাধাৰাই গঢ়ে, গতিকে শব্দৰ ওপৰত নহয়, নিজৰ চিন্তাধাৰাৰ ওপৰত ধ্যান দিয়ক। পৃথিৱীত যিদৰে বতৰৰ পৰিৱৰ্তন হৈ থাকে, সেইদৰে মানুহৰ জীৱনটো সুখ দুখৰ পৰিৱৰ্তন হৈ থাকে। বেছি হহা আৰু কথা কোৱা লোক যদি মৌন হৈ পৰে তেন্তে বুজিব যে তেওঁ ভিতৰি ভাঙি পৰিছে। যদি আপুনি কোনো কামৰ বাবে বেছি অপেক্ষা কৰিব লগা হৈছে তেন্তে ভগৱানে হয়তো আপুনি বিচৰাতকৈ বেছি দিব। সম্পৰ্ক কেতিয়াও দূৰত্ব বা সময় নিদিয়াৰ বাবে নষ্ট নহয়। সম্পৰ্ক নষ্ট হয় অহংকাৰ, অসন্মান, স্বাৰ্থপৰতা আৰু বিশ্বাসঘাতকতাৰ বাবে। বিশ্বাস বহুত সৰু এটা শব্দ, এইটো পঢ়োতে মাত্ৰ ছেকেণ্ড সময় লাগে, ভাবিবলৈ কেইবা মিনিট সময় লাগে, বুজিবলৈ কেইদিনমান লাগে আৰু প্ৰমাণ কৰিবলৈ কিন্তু গোটেই জীৱন লাগি যায়। কাৰোবাক বিশ্বাস কৰাৰ সময়ত অলপ ভাবি কৰিব, কাৰণ কেতিয়াবা নিজৰ দাঁতেই কিন্তু নিজৰ জিভাক কামুৰি দিয়ে। যিজন ব্যক্তিয়ে নিজৰ কষ্টক ভালদৰে বুজিব পাৰে তেওঁ কেতিয়াও আনক কষ্ট নিদিয়ে, কাৰণ তেওঁ জানে যে কষ্টৰ নিচিনা বিষাক্ত বস্তু এই পৃথিৱীত একোৱেই নাই। অলপ কষ্ট পালে যিসকলে কান্দি দিয়ে সেইসকল বহুত সৰল মনৰ মানুহ হয়, আৰু সেই সৰল মনৰ মানুহবোৰেই জীৱনত বহুত বেছি কষ্ট পায়। আপোনাক কষ্ট দিয়া জনক আপুনি কষ্ট নিদিব, বৰঞ্চ তেওঁ যাতে ভালে থাকক তাৰ বাবে প্ৰাৰ্থনা কৰক, কিয়নো সময়ত তেওঁ নিজেই এদিন উপলব্ধি কৰিব আৰু নিজৰ ভুলৰ বাবে নিজেই দুখ কৰিব। এই পৃথিৱীৰ নিয়ম বৰ অদ্ভুত, কাৰণ যাক আপুনি সকলোতকৈ বেছি ভাল পাব সিয়েই আপোনাৰ দুখৰ কাৰণ হৈ ৰ'ব। সপোন হ'ল দুই প্ৰকাৰৰ, যিটো আমি নিজেই দেখোঁ আৰু আনটো হ'ল কোনোবাই যেতিয়া আমাক সপোন দেখায়। কিন্তু নিজে দেখা সপোন ভাঙিলেও ইমান কষ্ট নহয় যিমান কষ্ট কোনোবাই সপোন দেখাই সপোন ভাঙি দিলে হয়। আচলতে সমস্যা সকলোৰে জীৱনত আছে। এই সমস্যাক পাৰ কৰি যাব পৰাটোৱে হৈছে জীৱনৰ সফলতা, জীৱনৰ সাৰ্থকতা। জীৱন মানেইতো কেতিয়াবা ৰ'দ, কেতিয়াবা বৰষুণ। মিছা কথা কৈ কাৰোবাক হয়তো এবাৰ সুখী কৰিব পাৰিব, কিন্তু এবাৰ বিশ্বাস ভাঙি গ'লে হাজাৰ সঁচা কথা কৈও কিন্তু তেওঁক বুজাব নোৱাৰিব। প্ৰত্যেকগৰাকী ছোৱালীৰ জীৱনত এনেকুৱা এজন ল'ৰা থকাৰ দৰকাৰ, যিজনে বিয়াৰ দিনা ক'ব, আজি যিমান পাৰা কান্দি লোৱা, কাৰণ কাইলৈৰ পৰা তোমাক আৰু কান্দিব নিদিওঁ। জোৰ কৰি কাকো আপোন কৰি ল'ব পৰা নাযায়, হয়তো কিছু সময়হে আপোন সাজি থাকিব পৰা যায়। যিজনে নিজক ভাল পাব নাজানে তেওঁ আনকো ভাল পোৱাৰ যোগ্যতা নাৰাখে। কেতিয়াও নিজৰ জীৱনটোক আনৰ লগত তুলনা নকৰিব, কাৰণ জোন আৰু বেলিৰ মাজত আমি তুলনা নকৰোঁ। যেতিয়া সময় হয় তেতিয়া নিজেই জ্বলি উঠে। কাৰোবাৰ কাৰণে নিজকে কেতিয়াও পৰিৱৰ্তন নকৰিব। যদি কেতিয়াবা তেওঁ আপোনাক এৰি থৈ গুচি যায়, সিদিনা কিন্তু আপুনি নিজকে ক'তো বিচাৰি নাপাব। জীৱনৰ বহুত গুৰুত্বপূৰ্ণ সময়ত কিছুমান মানুহক আপোন কৰিব গৈ আমি দুখক আপোন কৰি লওঁ। কোনোবা হাৰি যায় বিশ্বাসত আৰু কোনোবা হাৰি যায় জীৱনত নিশ্বাসত। যিটো কষ্ট আপুনি নিজে কৰিব নোৱাৰে সেইটো কষ্ট বেলেগক কিয় দিয়ে? যেতিয়া নিজৰ মনটো শান্ত কৰিব তেতিয়া সকলো সমস্যাৰ সমাধান নিজে আহিব। তুমি নিজে দেখিবলৈ কেনেকুৱা, তাতকৈ বেছি গুৰুত্বপূৰ্ণ কথা হ'ল যে তুমি নিজকে কি ধৰণে চোৱা। যোন মানুহ অলপতে সুখী হয় সকলোতকৈ বেছি সুখ তেওঁৰ ওচৰত থাকে। শৰীৰত একো সুন্দৰতা নাথাকে, যদি কিবা সুন্দৰ আছে এজন ব্যক্তিৰ সেইটো হ'ল ভাল কৰ্ম, বিচাৰ বাণী, ব্যৱহাৰ আৰু সংস্কাৰ। জীৱনত এই দুটা বস্তুক লৈ কেতিয়াও অহংকাৰ নকৰিব। পইচা আৰু চেহেৰা। দৰিদ্ৰ হ'বলৈ সময় নালাগে আৰু চেহেৰা কোনোবা দুৰ্ঘটনাত বেয়া হ'বলৈ অলপো সময় নালাগে। যদি আপোনাক কোনোবাই বাৰে বাৰে অশান্তি কৰে, অপমানিত কৰে, ঠাট্টা কৰে, তেন্তে আপুনি নিজকে অপমানিত অনুভৱ কৰিব আৰু মানুহেও আপোনাক গুৰুত্ব দিবলৈ এৰি দিব। জীৱনত কঠিন পৰিস্থিতিয়ে আমাক বৰবাদ কৰিবলৈ নাহে, তাৰ পৰিৱৰ্তে এই পৰিস্থিতি আমাৰ সুপ্ত প্ৰতিভা আৰু আমাৰ শক্তিক বাহিৰলৈ ওলোৱাই অনাত সহায় কৰে।
কোনো ডিগ্ৰী নোহোৱাটো বেছি লাভজনক। যদি আপুনি ডাক্তৰ বা ইঞ্জিনিয়াৰ হয় তেন্তে আপুনি এটা কামেই কৰিব পাৰিব, কিন্তু আপোনাৰ যদি কোনো ডিগ্ৰী নাথাকে তেন্তে আপুনি যিকোনো কাম কৰিব পাৰিব। ভালেই থাকিব আৰু সুস্থ থাকিব। আজিৰ ভিডিঅ'টো এইখিনিতেই সমাপ্ত কৰিলোঁ। ধন্যবাদ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।